हेलो फ्रेंड्स बर्तमान समय पृथ्वीत फेसएप नाমৰ এটা এপ্লিকেশনে সকলো ফালে টুলপাৰ লগাই আছে লাগিলে কি সোশ্যাল মিডিয়াতে নহক কিয় ফ্ৰেন্ডস এই এপ্লিকেশনৰ জৰিয়তে মানুহে নিজৰ বুঢ়া বয়সৰ ফটো বনাই আছে আৰু সোশ্যাল মিডিয়াত ইয়াক পাৰে মানে মানুহে পোষ্ট কৰি আছে এই এপ্লিকেশনটোৱে কি কৰে মানুহৰ যিকোনো ফটোকে বুঢ়া বয়সলৈ পৰিৱৰ্তন কৰি দিয়ে কিন্তু এই বুঢ়া বয়সৰ ফটোবোৰে আপোনালোকক যিমান এটা আনন্দ প্ৰদান কৰি আছে কিন্তু তাৰ কিছুমান বিপদজনক দিশো আছে ফ্ৰেন্ডস এইটো এটা ৰাছিয়ান এপ্লিকেশন হয় এই এপটোত যেতিয়া আপোনালোকে এখন ফটো আপলোড কৰে তাত প্ৰথমতে ফেসএপ সাৰ্ভাৰলৈ পঠিয়াই দিয়া হয় আৰু তাৰ পাছত তাত কৃত্ৰিম পদ্ধতিৰে এই ফটোবোৰক পৰিৱৰ্তন কৰা হয় আৰু এই সকলো সাৰ্ভাৰৰ জৰিয়তে হয় ফ্ৰেন্ডস আসলতে এই এপ্লিকেশনত আপোনাৰ এখন ফটো আপলোড কৰোৱাটোই নহয় ইয়াৰ লগতে আপুনি আপোনাৰ বহুখিনি তথ্যই এই এপ্লিকেশনটোত দি আছে ফ্ৰেন্ডস ফটো আপলোড কৰাৰ সময়টো লাগে সেই ফটোখন আপোনাৰ নিজৰ ব্যৱহাৰৰ কাৰণে আপলোড কৰি আছে কিন্তু আমাৰ এইটো কথা জনাৰ প্ৰয়োজন যে পাছত আপোনাৰ সেই ফটোখন বিভিন্ন ধৰণৰ কামতো ব্যৱহাৰ কৰিব পাৰে ফ্ৰেন্ডস এই এপ্লিকেশনটোৱে আপোনাৰ সিক্ৰেট ইনফৰমেশন সমূহলৈ তাক এডভাৰটাইজৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে আৰু লগতে এইটো সম্ভাৱনা আছে যে আপুনি কি ভাল পায় কি বেয়া পায় আপুনি ক'ত আছে কি কৰে সকলো ধৰণৰ তথ্য সংগ্ৰহ কৰিব পাৰে ফ্ৰেন্ডস বহুতো লোকৰ মতে আকৌ এই এপটো খোলাৰ লগে লগে সকলো ধৰণৰ ফটো নিজে নিজে আপলোড হ'বলৈ ধৰে ফ্ৰেন্ডস এই ফেসএপটোৰ বিষয়ে বাতৰি কাকততে হওক লাগিলে টুইটাৰতে হওক বহুতো লোকৰ বিভিন্ন ধৰণৰ অভিযোগ অহা দেখিবলৈ পোৱা গৈছে আনকি এই এপটো লৈ আমেৰিকাৰ নাগৰিকৰ মাজতো এটা চিন্তাৰ বিষয় হৈ পৰিছে ফ্ৰেন্ডস কিন্তু এই ফেসএপৰ কোম্পানীৰ মতে আকৌ এই এপটোক লৈ কোনো ধৰণৰ চিন্তাৰ বিষয় নাই বুলি ব্যক্ত কৰিছে কোম্পানীয়ে কোৱা মতে তেওঁলোকে ইউজাৰসকলৰ ফটোবোৰক কোনো ধৰণৰ অপব্যৱহাৰ কৰা নাই ফ্ৰেন্ড যিয়ে নহওক কিয় কিন্তু কোনটো কথা সঁচা কোনটো কথা মিছা সেইটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই কিন্তু এটা কথা আমি মনত ৰখা উচিত যে যিকোনো এটা এপ্লিকেশনে হওক বা ৱেবছাইটে হওক তাৰ বিষয়ে ভালদৰে জানি বুজিহে তাক আমি ব্যৱহাৰ কৰিব লাগে ফ্ৰেন্ডস ভিডিওটো চাই আপোনালোকে যদি ভাল পাইছে তেনহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু তলত থকা ৰেড কালাৰৰ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা টিলিঙাটো বজাই দিব যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও আপোনালোকে আগলৈকে পাই থাকে আৰু শেষত ভিডিওটো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় হিন্দ জয় অসম